ফাইনেলি আমি এটা গৈ আছো এটা জেগালৈ আজি বহুত দিনৰ মূৰত আমি 3-4 বছৰ মূৰত 4 বছৰ এই গুড়িয়া দেখো কিমান বড়া হৈ গয়া কিমান ডাঙৰ হৈ গ'ল এই ছোৱালীটো যিজনী মোৰ ছোৱালীৰ লগত আছিল এই প্ৰজ্ঞা দেখিছে না এই প্ৰজ্ঞা ওচৰত বহি আছে মোৰ ছোৱালী প্ৰজ্ঞা সমান আছিল আৰু এতিয়া চাওক কিমান ডাঙৰ হৈ গ'ল চব আহি আছো আমি এইফালেতো আমাৰ আজি ৰাজ পাইলট আৰু বেটা মোৰ লগত আমি এতিয়া পণ্ডিচেৰী ৰোডত গৈছোঁ চেন্নাই যিটো ৰাস্তা আপোনাৰ পণ্ডিচেৰী ৰাস্তা হয় ইয়াৰ পৰা পণ্ডিচেৰী 2 ঘণ্টা লাগে পণ্ডিচেৰী 118 কিলোমিটাৰ এইখিনিৰ পৰা মই য'ৰ পৰা ভিডিঅ'টো কৰি আছোঁ 118 কিলোমিটাৰ পণ্ডিচেৰী মানে আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ চেন্নাইৰ পৰা আপোনাৰ ধৰি লওক পণ্ডিচেৰী 150 ইফাল হ'ব চেন্নাই ইগমোৰ ষ্টেচনৰ পৰা যদি ধৰোঁ চেণ্ট্ৰেল আমি য'ৰ পাইছোঁ একদম চেণ্ট্ৰেল জেগা তাৰ পৰা পণ্ডিচেৰী আপোনাৰ 125-30 এনেকুৱা হ'ব আপোনালোক আমি আহি আছোঁ এইটো প্ৰজেক্ট চাইছে গল্ডেন ছান ৰিচৰ্ট হোটেল তালৈ আহি আছোঁ কি ধুনীয়া পৰিৱেশ চাওক এই গৰমৰ মাজত ইমান শান্তি ঠিক ইয়াৰ পৰা গৈ কিনাৰত আপুনি সাগৰ পামগৈ আমি একদম সাগৰৰ কিনাৰত ৰিজৰ্ট হয় সেইটো ৰিজৰ্টত আমি চেন্নাইত আজি ফুৰিব আহিছোঁ গোটেই মোৰ ফ্ৰেণ্ডৰ ফেমিলি আৰু মোৰ ফেমিলি দেখিলে আপোনালোকে ৰিজৰ্টৰ দুৱাৰ মোক বঢ়িয়া এটা ৰিজৰ্টত আহিছোঁ গল্ডেন ছান হোটেল এণ্ড বিচ ৰিজৰ্ট আপোনাৰ ইয়াত বিচো আছে সাগৰৰ পাৰত ভিতৰৰ পৰা সোমায়াটো দেখিলে লাহে লাহে আমি যাম সাগৰৰ পাৰৰ বতাহ দেখিছে আহি আছে এই আমি চব আহিছোঁ তন্ময় এয়া মাজনী আৰু এইফালে আমাৰ গুড়িয়া ডাঙৰ হৈ গ'ল আৰু এইফালে আমাৰ প্ৰজ্ঞা ইয়ে হওক ইয়া ভাবিজি মাজনীজি বাচ্ছাজি বঢ়িয়া বঢ়িয়া ৰিজৰ্টৰ ভিতৰলৈ আমি সাগৰৰ পাৰলৈ গৈ আছোঁ চবেই কি বঢ়িয়া ৰিজৰ্টৰ ভিতৰত আছে চেন্নাইত আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ ট্ৰেভেল আহি কিনে আমি সদায় এনেই পাল মাৰি যাওঁ কিন্তু এইবাৰ আমি চেন্নাইত ফেমিলি ৱাইজত ফুৰিবলৈ গৈ আছোঁ চবেই ভাবিক চাওক একদম পূৰা স্কুলৰ পৰা আহি ফিট হৈ আহিছে ভাবিও স্কুলত কাম কৰে समझ रहे हैं ना हम क्या बता रहे हैं मैं स्कूल में काम हाँ गुड 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 हाई फाई এই যে সুইমিং পুল ৰিজৰ্টত চাকি বঢ়িয়া এতিয়া সাগৰৰ আৱাজ শুনিব নাই নাই বঢ়িয়া হাৱা হে চাওক সাগৰ চাওক কি বঢ়িয়া ৰিজৰ্টটো ইমান ধুনীয়া জেগাত সোমাই আহিলোঁ গছ গছনিৰে ভৰা আহি আহি আপোনাৰ ইয়াত চুইমিং পুল আছে বাচ্চাৰ খেলাৰ জেগা আছে বাকী আপোনাৰ বেংকুৱেট হল অফিচিয়েল ক্লাব বহুতখিনি ফেচিলিটি আছে লগতে আপুনি আহি কিনে ইয়াত বহিব পৰাকৈ কি ধুনীয়াকৈ আপোনাৰ সাগৰৰ পাৰতে আপুনি ইয়াতে বহক বহি কিনে আপুনি সাগৰ উপভোগ কৰক চাওক টাউনৰ মাজৰ মেৰিনা বিচ নহয় এইটো এটা বেলেগ ভেন্যুত আহিছোঁ আপোনালোকে ৰিজৰ্টটোৰ নাম চাইছে আহিব পাৰে কেতিয়াবা চেন্নাই আহিলে ইয়াত থাকিব পাৰে ৰুম আছে অল ফেচিলিটি বেংকুৱেট হল অফিচ ক্লাব সাগৰ চাওক আকৌ আহি গ'লোঁ সাগৰে হাউট বল দি মাতি থাকে গতিকে আমি নাহাকে থাকিবই নোৱাৰোঁ এইয়া ঢৌবিলাক আহি আছে ঢৌবিলাকে আমাক কৈছে আকৌ আহিলানে সেইদিনাখন মেৰিনা বিচত আমাক এৰি থৈ গৈছিলে আজি এয়া আকৌ লগ পালোঁ আমি কন্যাকুমাৰীৰ পিছত এয়া সাগৰ আমি চেন্নাইত আকৌ পাইছোঁ আপোনালোকক ৰিজৰ্টখন এবাৰ আকৌ আমি একদম সাগৰৰ পাৰৰ পৰা দেখাই আছোঁ আপোনালোকে সোমাওঁতে গমেই পালে যে ৰিজৰ্টখনত কি কি ফেচিলিটি আছে গতিকে এইটো এটা পূৰা মই কণ্টেণ্ট বনাই লৈছোঁ এই ৰিজৰ্টখনৰ ওপৰত গতিকে এইলোকৰ এডভাৰটাইজ হৈছে ল'ৰা ছোৱালী পূৰা খেলাত লাগিছে চাওক এতিয়াহঁতে আমাৰ এই উপাক চাওক ৰিজৰ্টত আহি কিনি চুইমিং পুলটোত এই গৰমতো পূৰা সাঁতুৰি আছে চাওক প্ৰজ্ঞাক চাওক Ready?
চব ডুবিবলৈ গৈ আছে একেলগে কোনে কিমান দেৰিকৈ চাওঁ এইটো ওলাই গ'ল এইটো ওলালে ভাল বাছ বঢ়িয়া দুখন আৰু এইফালে আমাৰ দুবাৰো একদম নাক মাৰি আছে নীলা সাগৰ সন্মুখত তাৰ পাৰত বহি কিনি খানা খোৱাৰ যি সোৱাদ যি এনজয়মেণ্ট এণ্টাৰটেইনমেণ্ট গোটেইখিনি পাইছোঁ আমি চব বাই বাই দ্য গুড ৰিজৰ্ট বহুত ফূৰ্তি কৰিলোঁ সাগৰ চালোঁ খানা খালোঁ গতিকে বাই বাই লৈছোঁ ৰিজৰ্টটো আকৌ আহিম এবাৰ লাষ্ট এটা আমি গৈ আছোঁ এতিয়া চবেই কাৰণ আমাৰ ট্ৰেইন আছে সেইকাৰণে বেছি সময় কটাব নোৱাৰোঁ যিহেতু আমি আকৌ এওঁলোকৰ ঘৰত গৈ বেগ চেক লৈ আমি আকৌ ঘৰলৈ যাব লাগে আমি চব গৈ আছোঁ চব গৈ আছোঁ চাওক চুইমিং পুলটো আকৌ দেখাইছোঁ বঢ়িয়া ৰিজৰ্ট ইয়াত চব পাব বেংকুৱেট হল ক্লাব হল আপোনাৰ বাৰ চুইমিং পুল যি লাগে আপোনাক এভৰিথিং থাকিবও পাৰিব ইয়াতে ৰুমো আছে সাগৰৰ পাৰত বহি এনজয় কৰক এই সাগৰ চাওক গতিকে বাই বাই ফ্ৰম দিছ ৰিজৰ্ট থেংক ইউ ফৰ ৰাছ এণ্ড হিজ ৱাইফ বহুত ধুনীয়া জেগাত আনিলে ভাল লাঞ্চ কৰালে লাষ্ট টাইম চেন্নাই সাগৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ সাগৰে আকৌ হাত বল দি মাতিছে চাওকচোন সাগৰ এই সাগৰখনক আপোনালোকক আকৌ লাষ্ট টাইমতে দেখাম যিহেতু আজি গধূলি আমাৰ ট্ৰেইন আছে আমি অসমলৈ গৈ আছোঁ আৰু কেতিয়া এই সাগৰ দেখা পাম চেন্নাই সাগৰে আমাক সদায় হাত বল দি মাতে যাওঁতেও চালোঁ মেৰিনা বিচ ফালে এতিয়া এই ৰিজৰ্টটোৰ ফালে চাওকচোন